বাস্তু শাস্ত্ৰ অনুসৰি ঘৰখনত থকা এই 12টা বস্তুৱে দৰিদ্ৰতা আনে। অৰ্থাৎ ঘৰখনত যদি এইকেইটা বস্তু আপোনালোকৰ থাকে, কিছু ক্ষেত্ৰত লৈ পেলাই আপোনালোকৰ ঘৰখনত দৰিদ্ৰতাৰ সৃষ্টি কৰে, টকা পইচা ইনকাম কৰিলেও হাতত নৰয়। গতিকে এই কি বস্তু আছে ঘৰখনত, এনে বস্তু আপোনালোকে কেতিয়াও ৰাখিব নালাগে, ঘৰখনৰ পৰা উলিয়াই পেলাই দিব লাগে। মনত ৰাখি ল'ব, এই 12টা বিশেষকৈ বস্তু ঘৰখনত কেতিয়াও নাৰাখিব, কেতিয়াও আপোনালোকে স্থান নিদিব ঘৰখনত, দৰিদ্ৰতাৰ যিয়ে বাস কৰাত সহায় কৰে। গতিকে এই ধৰণৰ বিশেষকৈ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাস্তুশাস্ত্ৰৰ মতে ঘৰখনত নেতিবাচক শক্তি থাকিলে ধন আহিব নোৱাৰে। যেতিয়া ঘৰখনত নেতিবাচক নিগেটিভ যেতিয়া আপোনালোকৰ বস্তুবোৰ থাকিব, ঘৰখনত কেতিয়াও ধন নাহে, আহিলেও কিন্তু আপোনালোকৰ কেতিয়াও জমা নহয়, ওলাই যাব, কোনোবা নহয় কোনোবা ফালেদি ওলাই যাব বুলি কৈছে, আহিলেও থাকিব নোৱাৰে। গতিকে এইবোৰ বস্তুৰ বাবে মা লক্ষ্মী ৰুষ্ট হয় বুলি কোৱা হয়, মা লক্ষ্মী অসন্তুষ্ট হয়। গতিকে এনে কিছুমান বস্তু আপোনালোকে নাৰাখিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম যিটো বস্তু হৈছে, মনত ৰাখিব, ভঙা আৰু নষ্ট বস্তু। যিবোৰ ভঙা, যেনে 1 নম্বৰতে ভঙা ঘড়ী, সময় ৰৈ যোৱাৰ সংকেত, উন্নতি ৰোধ কৰে। যদি ভঙা আপোনালোকৰ ৰৈ যোৱা কিছুমান আপোনালোকৰ বস্তু, যেনে আপোনালোকৰ ঘড়ী আছে, বেয়া হৈ গৈছে, ভাঙি গৈছে, ঘড়ীটো বিকল হৈছে, সেই ঘড়ীটো ঘৰখনত ৰাখিব নালাগে, বেছি দিব লাগে, বিক্ৰী কৰি দিব লাগে, নহ'লে ক'ৰবাত আপোনালোকৰ নিজৰ স্থানত আপোনালোকৰ বেলেগ ঠাইত আপোনালোকে পেলাই দিব লাগে বুলি কৈছে। 2 নম্বৰতে হৈছে ভঙা আইনা বা দাপোন। ইয়াত দেখা প্ৰতিবিম্ব ভাঙি যায়। গতিকে ভঙা আইনা ঘৰখনত কেতিয়াও নাৰাখিব, মনত ৰাখিব। ভঙা আইনা কেতিয়াও ঘৰখনত নাৰাখিব। সম্পৰ্ক আৰু ধন দুয়োটাই আপোনালোকৰ ফাট ধৰে বুলি কৈছে, অৰ্থাৎ সম্পৰ্ক আৰু ধনৰ ক্ষেত্ৰত সমস্যা পেলায়। 3 নম্বৰতে হৈছে নচলাকৈ পৰি থকা ইলেক্ট্ৰনিক বস্তু, যেনে বেয়া হৈছে, বিকল হৈছে, বেয়া হৈছে, যেনে টিভি, ফেন হওক, ফোন হওক, ইয়াত নেতিবাচক শক্তি জমা হয়। গতিকে এই ধৰণৰ বস্তুবোৰ আপোনালোকে ঘৰত নাৰাখিব। যিখিনি বেয়া বস্তু দেখিছে যে বেয়া হৈছে, বস্তুবোৰ ৰাখিব নালাগে। ঘৰখনত এটা আৱৰ্জনা থাকিলে টকা পইচা বিশেষকৈ আপোনালোকৰ জমা নহয় বুলি কৈছে, আহিলেও ওলাই যায়, মা লক্ষ্মী অসন্তুষ্ট হয় বুলি কৈছে। গতিকে এই ধৰণৰ বস্তুবোৰ ঘৰত কেতিয়াও নাৰাখিব। 4 নম্বৰতে হৈছে ফুটা পাত্ৰ, পেন, গ্লাছ। পইচাৰ আপোনালোকৰ বিশেষকৈ জমা নহয় এইবোৰ বস্তু থাকিলে, ধন থাকিব নোৱাৰে। গতিকে ফুটা যদি পাত্ৰ আছে বা আপোনালোকৰ টিং এটা আছে, ফুটা পাত্ৰ হৈছে, ভাঙা টিং এটাই হওক, গ্লাছেই হওক, কেতিয়াও ৰাখিব নালাগে ঘৰখনত, মনত ৰাখিব। এতিয়া হৈছে ভঙা আৰু নষ্ট বস্তুৰ কথা গম পালোঁ। 2 নম্বৰতে হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত জড়িত, যেনে কি আৱৰ্জনা, ধূলি জমা হোৱা। ঘৰখনত কেতিয়াও আৱৰ্জনা আৰু ধূলি জমা হ'বলৈ দিব নালাগে। ঘৰখনৰ চুকত লেতেৰা আৱৰ্জনা জমা হৈ থাকিব দিব নালাগে। বিচনাৰ তলত আৱৰ্জনা কেতিয়াও ৰাখিব নালাগে, মা লক্ষ্মী ঘৰত নাথাকে বুলি কৈছে। তাৰপিছত নলৰ পৰা বিশেষকৈ পানী টুপ টুপকৈ পৰি থকা, যদি আপোনালোকৰ টেপ আছে, টেপৰ পৰা যদি পানী লিক হৈ পৰি থাকে টুপ টুপকৈ, তেন্তে এইখিনি ক্ষেত্ৰতো আপোনালোকৰ বাস্তু দোষ লাগে বুলি কৈছে। বেলেঞ্চ আপোনালোকৰ কমি যায় আৰু টকা পইচা জমা নহয় বুলি কৈছে। ভিজা কাপোৰ বেছি দিন বিশেষকৈ পৰি থকা, নেতিবাচকতা আৰু ৰোগ আনে বুলি কৈছে। গতিকে ভিজা কাপোৰ ঘৰখনত বেছি দিনলৈকে আপোনালোকে পৰি থাকিব দিব নালাগে, ৰাখিব নালাগে বুলি কৈছে। এইকেইটা গম পালোঁ। 3 নম্বৰতে হৈছে ধন আৰু সম্পৰ্কৰ লগত জড়িত, যেনে খালী তিজৰি বা আলমাৰি, কেতিয়াও খালী আলমাৰি আপোনালোকে ৰাখিব নালাগে ঘৰখনত। ধন ৰখাৰ ঠাই সদায় অলপ ধন আৰু থাকিব লাগে। কাপোৰ ৰাখক, খালী কেতিয়াও নাৰাখিব বুলি কৈছে। গতিকে মনত ৰাখিব। পুৰণা বিল, চেক, বেংকৰ কাগজ, টকা পইচাৰ কাগজ ইফালে সিফালে ছিঙি পৰি থকা, বিশেষকৈ এক ফাইলত ৰাখক। কাঁইট থকা গছ, যেনে আপোনালোকৰ কেকটাছ হওক, বন খাই ঘৰৰ ভিতৰত ৰাখিলে সম্পৰ্কত কাজিয়া আৰু ধনৰ বাধা আহে। গতিকে এই ধৰণৰ বিশেষকৈ বস্তুবোৰ ঘৰত নাৰাখিব। আৰু এটা বস্তু হৈছে মকৰাৰ জাল। ই দৰিদ্ৰতা আৰু ৰোগৰ প্ৰতীক। প্ৰতি সপ্তাহে ঘৰখনত চাফা কৰিব, মকৰাৰ জাল হ'বলৈ নিদিব। দুৱাৰ, তাৰপিছতে হৈছে 12 নম্বৰতে দুৱাৰ আগত জোতা চেণ্ডেলৰ ৰেক। ঘৰৰ মূল দুৱাৰ মুখত বিশেষকৈ জোতা চেণ্ডেলৰ ৰেক থ'লে ধন সমৃদ্ধি ঘৰখনত সোমাব নোৱাৰে। দক্ষিণ পশ্চিম দিশত বিশেষকৈ বেছি আৱৰ্জনা নাৰাখিব। এই দিশত পানী টেংকি আৱৰ্জনা থ'লে পিতৃ মাতৃ আশীৰ্বাদ কমে বুলি কৈছে। পিতৃ আশীৰ্বাদ কমে আৰু ধন দুয়োটা আপোনালোকৰ যায় বুলি কৈছে। বিশেষকৈ দৰিদ্ৰতা দূৰ কৰিবলৈ 5টা বাস্তু উপায় মনত ৰাখি ল'ব। প্ৰতিদিনে ঘৰখন চাফা কৰক, বিশেষকৈ সন্ধিয়াৰ আগত। সন্ধিয়া আৱৰ্জনা নেৰিব বুলি কৈছে, ঘৰত কোনো আৱৰ্জনা জমা হ'বলৈ নিদিব। 2 নম্বৰতে হৈছে মূল দুৱাৰত বিশেষকৈ ৰংগলী আৰু ঘণ্টা, ধনাত্মক শক্তি আহে। দুৱাৰ দুইফালে আপোনালোকে স্বস্তিক চিন আঁকক বুলি কৈছে, ভাল হ'ব। উত্তৰ পূব দিশ মুকলি কৰি ৰাখক, এই দিশত গধুৰ বস্তু নেৰিব নাৰাখিব। ইয়াত পানী আৰু পোহৰ ৰাখক বুলি কৈছে, ভাল প্ৰতিফলন দেখিব। শুক্ৰবাৰে মা লক্ষ্মীক পূজা কৰক। ধন ৰখাৰ ঠাইত চন্দন, হালধি, তিলক লগাওক বুলি কৈছে, ভাল হ'ব। চলন্ত ফুৱাৰাৰ বা মাছৰ টেংকি উত্তৰ দিশত ৰাখিলে ধনৰ প্ৰৱাহ আপোনালোকৰ বাঢ়ে বুলি কৈছে। গুৰুত্বপূৰ্ণ কথা, বাস্তুৱে কয় যে ঘৰখনৰ শক্তি আপোনালোকৰ ভাগ্য। গতিকে ঘৰখনত পোহৰ
পৰিষ্কাৰ আৰু সুগন্ধি ৰাখিলে দৰিদ্ৰতা আপোনালোকৰ ওচৰলৈ নাহে। গতিকে মনত ৰাখিব বন্ধুসকল, ভিডিঅ'টো চাই কেনে পেলাই জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। জয় মা লক্ষ্মী, জয় মা লক্ষ্মী।